ভোট জলকীয়াৰ আচাৰ বনাবলৈ মই প্ৰথমে জ্বলাকেইটা সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ লগত কেইফুটমান নহৰু কাটি দিছোঁ। আৰু এতিয়া মই এইখিনি পানী শুকোৱালৈ কিছু সময় ৰ'দত মেলি দিম। অকণমান সময় ৰ'দত দিয়াৰ পিছত মই ইয়াতে অকণমান ক'লা নিমখ দি ভালদৰে লৰাই আকৌ ৰ'দত দি দিম। জ্বলাখিনি ভালদৰে শুকুৱাই লোৱাৰ পিছত কেৰাহী এটাত মই জিৰা, মিঠি গুটি আৰু কালজিৰা অকণমান ধুনীয়াকৈ ভাজি ল'ম। মিশ্ৰণখিনি ভাজি লোৱা হোৱাৰ পিছত মই সেই একেখন কেৰাহীতে কিছু তেল গৰম হ'বলৈ দিছোঁ। আৰু এতিয়া মই ভাজি লোৱা মিশ্ৰণখিনি আৰু তাৰ লগত কিছু সৰিয়হ দি ভালদৰে গুড়ি কৰি মই কিন্তু সৰিয়হখিনি ভাজি লোৱা নাই, এইখিনি ৰ'দতে শুকুৱাই লৈছিলোঁ। আৰু এতিয়া মই জ্বলাখিনিৰ লগত মই যিখিনি মিশ্ৰণ প্ৰস্তুত কৰি লৈছোঁ এইখিনি দি ভালদৰে মিহলি কৰি দিম। মাত্ৰ হালধি গুড়িও দিছোঁ ইয়াত। আৰু এতিয়া মই ইয়াত তেলখিনি লাহে লাহে ঢালি ভালদৰে লৰাই দিম। মই ইয়াতে নিমখ দিয়া নাই, যিহেতু মই ইয়াত আগতেই নিমখটো দি দিছোঁ। তাৰ লগত মই কেইটামান তেঁতেলীও মিক্স কৰি দিছোঁ, শুকাই থোৱা। এতিয়া ভোট জলকীয়াৰ আচাৰ ৰেডি হৈ গৈছে। আৰু এতিয়া এটা কাঁচৰ বটলত সুমাই মাজে মাজে ৰ'দত দি থ'লে হ'ল।